হেল্ল' এভৰিৱান, পিনাকিজ ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ফুৰিবলৈ ওলাইছোঁ এডোখৰ জেগালৈ, যিডোখৰ মাইচৰৰ পৰা 180 কিলোমিটাৰ দূৰত আছে। নাম হৈছে চিকমগলুৰ। আমি ওলাই আহিলোঁ মাইচৰৰ পৰা, গৈ আছোঁ। ৰাস্তাৰ মাজত মোৰ সদায় ভ্লগবোৰ ৰাস্তাৰ মাজতে ষ্টাৰ্ট হয়। মই ঘৰতে ভাবোঁ যে আজি ভ্লগটো ঘৰৰ পৰা ষ্টাৰ্ট কৰিম, কিন্তু সদায় ওলাই অহা সময়ত ইমানেই লৰালৰি হয় যে মই পাহৰি থাকোঁ আৰু আহি পেলাই এনেকৈ ৰাস্তাৰ মাজত মই ষ্টাৰ্ট কৰিবলগীয়া হয়। আমি গৈ আছোঁ তালৈ। দুদিন আমি তাত থাকিম, ফুৰিম। কি ফুৰিম, কি কৰিম আপোনালোকক দেখুৱাই থাকিম। তো এতিয়া গৈ থাকোঁ আমি চিকমগলুৰৰ ফালে। আপোনালোকেও চাই থাকক ভিডিঅ'টো কি আছে তাত। আৰু বাটত আমি কেইবাটাও ভিউ পইণ্ট আছে, তাত ৰৈ যাম, চব দেখুৱাম আপোনালোকক, ঠিক আছে। ইমান ধুনীয়া কাৰুকাৰ্য আছে। গোটেইখিনি দেখিছে, ইমান ধুনীয়াকৈ শিলত খোদিত কৰা আছে। বহুত ধুনীয়া কাৰুকাৰ্য। আচলতে ইয়াত মন্দিৰবোৰত মানে প্ৰায় থাকে এনেকুৱা কাৰুকাৰ্য, বৰ ভাল লাগে। ইমান ধুনীয়াকৈ বনাই থোৱা আছে। ইমান পুৰণা মন্দিৰ যদিও তেতিয়াৰ দিনতেই ইমান ধুনীয়াকৈ বনাইছিলে। চাওক, ইমান ধুনীয়া ডিজাইন।
পাৰ্টনাৰ ৰৈ আছে আজি আৰু এজন পাৰ্টনাৰ আছে আমাৰ লগত অভিজিতৰ ফ্ৰেণ্ড হয় তামিল ল'ৰা সি আহিছে আমাৰ লগত ফুৰিবলৈ এয়া চিলভা হাই ব্ৰ প্লিজ ষ্টে হাই Hello. This is Silva and this is Abhijit. We are enjoying the view.